My company Organizing Food Conservation Private Limited establishment হৈছিলে 2018 চনৰ 24 জুলাই দিনাখন আমাৰ কোম্পানী ভিজনটো হৈছে যে আমি যেটো বেসিক নেসেসিটি অফ লাইফ এক্সিস্টেন্স যিখিনি আছে তো সেইখিনি আমি কনজাৰ্ভ এণ্ড প্ৰিজাৰ্ভ কৰিব বিচাৰি আছো লগতে আমি এটো চেষ্টা কৰিছে যেটো আমাৰ খাদ্য সমস্যা যেটো আছে তো সেই বস্তুটো আমি কিদৰে সমাধান কৰিব পাৰো তো হেতু এটা আমি লক্ষ্য ৰাখি আমি কোম্পানী স্থাপিত কৰিলো এই সকলোখিনি সমস্যা বা প্ৰবলেমছৰ ওপৰত আমি এৱেৰনেছ ক্ৰিয়েট কৰি আছো জায়গা জায়গায় গৈ আমি গাঁও গাঁৱে গৈ আমি এৱেৰনেছ মিটিং সিস্টেম ক্ৰিয়েট কৰিছো যাতে সকলো লোক এইখিনি সমস্যাৰ বিষয়ে সজাগ হৈ উঠক দুই নম্বৰতে আমি চেষ্টা কৰিছো যে তেওঁলোকক এডুকেট কৰো তেওঁলোকৰ এনভায়ৰনমেন্টৰ ওপৰত যাতে তেওঁলোকে নিজৰ এনভায়ৰনমেন্ট যিখিনি বস্তু প্ৰেজেন্ট আছে সেইখিনি ভাল ধৰণে ইউটিলাইজ কৰিব পাৰে বা সেইখিনি ইউটিলাইজ কৰি এটা বেটাৰ সোসাইটি যাতে ক্ৰিয়েট কৰিব পাৰে সেইখিনিত আমি চেষ্টা কৰিছো যেনেকৈ সাপোজ কোনোবাই আপোনাৰ ফাৰ্মিং কৰি আছে পোল্ট্ৰি ফাৰ্মিং কৰি আছে আৰু তেওঁলোকে এজন কুকুৰা পুহিব বিচাৰিছে কণীৰ বাবে তো আমি এটা চেষ্টা কৰিছো তেওঁ গাইড কৰা যাতে তেওঁ কোন ব্ৰিডৰ কুকুৰা পুহিলে তেওঁ ম্যাক্সিমাম বেনিফিট হ'ব ম্যাক্সিমাম তেওঁ এগ প্ৰডাকশন পাব পাৰে তো সেইখিনি আমি গুৰুত্ব সহকাৰে আমি কাম কৰি আছো আৰু আমি চেষ্টা কৰি আছো যাতে এই সকলোখিনি কাম কৰি যাওঁতে এমপ্লয়মেন্টটো আমি যাতে ক্ৰিয়েট কৰিব পাৰো তো হেতু আমি চেষ্টা কৰি আছো আৰু এটা বেটাৰ লাইফষ্টাইল বা হেলদি লাইফষ্টাইল এটা আমি সোসাইটিখনক দি যাব বিচাৰিছো আমাৰ লক্ষ্যটোত উপনীত হ'ব কাৰণে আমি বৰ্তমান এতিয়া দুটা বস্তুৰ ওপৰত বিশেষ ধৰণে আমি কাম কৰি আছো দুটা প্ৰডাক্ট আমি লৈ কাম কৰি আছো এটা হৈছে আমি ব্লু গ্ৰীণ এলগি আৰু দুই নম্বৰতে আপোনাৰ কোয়েল বাৰ্ডটো আমি লৈ কাম কৰি আছো যেটো আমাৰ ব্লু গ্ৰীণ এলগি এই ব্লু গ্ৰীণ এলগিটো কি কৰে আমাৰ যিখিনি সমস্যা আছে ল্যান্ড এয়াৰ আৰু ওয়াটাৰ পলিউশনৰ যিখিনি প্ৰবলেমছ আছে সেই সকলোখিনি সলভ কৰাত আমাক হেল্প কৰে আৰু দুই নম্বৰতে যিখিনি আমাৰ হেলথ ৰিলেটেড ইস্যু আৰু ফুড সিকিউৰিটি যিখিনি প্ৰবলেমছ আছে সেইখিনি আমাক কোয়েল আৰু কোয়েলৰ এক্সটোৱে আমাক সম্পূৰ্ণ কৰিবৰ কাৰণে আমাক সহায় কৰে আৰু হেতু কাৰণে আমি কি কৈছো তিনটা আমি স্কিমছ দি আছো এতিয়া বৰ্তমান প্ৰথমটো স্কিমছ হৈছে ইনকাম এণ্ড এমপ্লয়মেন্ট স্কিম য'ত নেকি আমি কোয়েল ফাৰ্মিংটো এটা কমাৰ্চিয়েল লেভেলত আমি কৰিবৰ কাৰণে এনকাৰেজ কৰি আছো ফাৰ্মাৰ্ছক য'ত নেকি তেওঁলোকে অলপ সৰহ কোৱান্টিটিত কোয়েল ফাৰ্মিংটো কৰিব আৰু কৰি তাৰপৰা এটা ইনকাম জেনেৰেট কৰিব পাৰে যাতে তো হেতু আমি চেষ্টা কৰিছো আৰু সেই ইনকামটোক যাতে তেওঁলোকে ৰেগুলাৰাইজ কৰি এটা এমপ্লয়মেন্ট যাতে ক্ৰিয়েট কৰিব পাৰে হেতু কাৰণে আমি সেই স্কিমটো আমি প্ৰভাইড কৰি আছো দুই নম্বৰতে আমি প্ৰভাইড কৰি আছো আমাৰ হেলথ এণ্ড এডুকেয়াৰ স্কিম ইয়াত বেসিক্যালি আমি চেষ্টা কৰি আছো যে এজন ইন্ডিভিজুৱেল বা এজন মানুহে কোয়েলটো নিজৰ ঘৰতে পুহি তাৰ কণীটো বা তাৰ মাংসটো কনজিউম কৰি নিজৰ স্বাস্থ্যটো লগতে পৰিয়ালৰ সকলোৰে স্বাস্থ্যটো যাতে ভালে ৰাখিব পাৰে হেতু কাৰণে আমি চেষ্টা কৰিছো আৰু লগতে আমি চেষ্টা কৰিছো যেটো প্ৰটিন ডেফিচিয়েন্সি যেটো সমস্যা আজি বৰ্তমান আমাৰ অসমে আৰু ভাৰতবৰ্ষত ভুগি আছে সেই সমস্যাটো যাতে আমি অতৰাই দিব পাৰো তো হেতু কাৰণে আমি বিশেষ ধৰণে আমি চেষ্টা কৰি আছো তিন নম্বৰ যেটো স্কিম আমি দি আছো হেতু হৈছে আপোনাৰ উইমেন এম্পাৱাৰমেন্ট স্কিম মহিলা সবলীকৰণ আঁচনিৰ অন্তৰ্গত আমি কি কৰি আছো মহিলাসকলক আৰ্থিকভাৱে সবল কৰি তুলিব চেষ্টা কৰিছো আৰু সেইখিনি কৰিব যাওঁতে আমি জায়গায় জায়গায় আমি এটা টিম বনাইছো য'ত নেকি মিনিমাম 25 গৰাকী মহিলা লগ লাগি এটা টিম বনাই আৰু তেওঁলোকে গোটেই টিমটোৱে গোটেই 25 গৰাকী মহিলা এজ এ টিম তেওঁলোকে কোয়েল ফাৰ্মিংটো কৰে যাতে তেওঁলোকে সেই বস্তুটো ফাৰ্মিং কৰি তাৰপৰা হেতু বিক্ৰী কৰি তাৰ কণীটো বা মাংসটো বিক্ৰী কৰি তাৰপৰা ইনকাম এটা যাতে জেনেৰেট কৰিব পাৰে আৰু নিজৰ ফ্যামিলিটোক যাতে সাপোৰ্ট কৰিব পাৰে মোৰ নামটো মৃদুস্মিতা চুটিয়া মই এই বাহৈটিং বটাচৰা গোটৰ অন্তৰ্গত এগৰাকী সদস্য মই AEFC Private লিমিটেডৰ আন্ডাৰত মহিলা সবলীকৰণ যেটো স্কিম আছে সেই স্কিমৰ আন্ডাৰতে এই বটাচৰা প্ৰতিপালন কৰি আছো এই বটাচৰাটোৰ বিষয়ে আমি প্ৰথমতে গম পালো আমাৰ গোটৰ প্ৰেসিডেন্ট আৰু সেক্ৰেটাৰী কল্পনা খুৰী আৰু হাবিত্ৰী বৰ্মাৰ পৰা তেখেতসকলে আমাক মাতিলে আহিবিচোন এনেকৈ বটাচৰা গোট এটা খুলিছো আৰু আমি প্ৰথম আহিলো তাৰপিছতে তেওঁলোকৰ গ্ৰুপৰ ফালৰ পৰা নিমন্ত্ৰণ কৰা হৈছিলে বিশ্বজিত আৰু দুৰ্লভ তেখেতসকলে আহি আমাক এই বটাচৰা সম্পৰ্কত ডেমো দিলে যে কি ধৰণে আমি পালন কৰিব পাৰো প্ৰতিপালন কৰিব পাৰো আৰু ইয়াৰ পৰা হ'ব লগা আমাৰ যিখিনি লাভালাভ এইবোৰৰ বিষয়ে তেখেতসকলে বৰ্ণনা কৰি দিলে আৰু ইয়াৰ পৰা আমাৰ মানে প্ৰতিপালনৰ ক্ষেত্ৰত আমি কিখিনি সাৱধানতা ল'ব লাগিব কেনেকৈ ধৰণে আমি যত্ন ল'ব লাগিব কমপ্লিটলি তেওঁলোকে মানে ডেমো দেখাই দিলে ইনফ্যাক্ট তেওঁলোকে আমাক বটাচৰা এটা সৰু গৰাল পৰ্যন্ত আনি দেখাই দিলেহি কেনেধৰণে কৰিব লাগে আৰু আমি সেইমতে আগবাঢ়িছো আমি লাভৱান হ'ম বুলি ভাবিছো কিয়নো তেওঁলোকে আমাক কমপ্লিট মাৰ্কেটখনো দিছে প্ৰথমতে পোৱালি আনি আমাক ঘৰতে দিয়াৰ দৰে দিছে তাৰপিছতে পোৱালি এতিয়া 35 ডেজত যেতিয়া মেচিউৰ হোৱাৰ পাছত তেওঁলোকে লৈ গৈছে আৰু আমাৰ কণী পৰাৰ পাছত তেওঁলোকে কণীও লৈ যাম বুলি কৈছে গতিকে টোটালি মাৰ্কেটখন আমাক দিছে
আৰু সময়ৰ কথা ক'বলৈ গ'লে সময়টো মানে ইমান বেছি দিব নালাগে চাফ চিকুণতাৰ বাবে আমি অতি বেছি 20 মিনিটমান মানে এই পোৱালিৰ অনুপাতৰ ওপৰত নিৰ্ভৰ কৰিব যদি সৰহ পোৱালি হয় অকণমান সৰহ সময় দিব লাগিব আৰু খোৱা খাদ্যটোৰ কাৰণেও আমি ৰাতিপুৱা আৰু গধূলি দুপৰীয়া 3 টাইমছমান যদি দিয়া হয় তেতিয়া আমি ভালকৈ মানে প্ৰতিপালন কৰি আগবাঢ়ি যাব পাৰোঁ বুলি ভাবোঁ এতিয়া বৰ্তমান মোৰ 1200 আনিছিলোঁ ইমন হেচাৰীৰ পৰা 1200ৰে তাৰপিছত মই আকৌ 900 লৈছিলোঁ 900 পোৱালি উইকলি মই 10,000ৰ ওচৰা-ওচৰি মানে ইনকম কৰি আছিলোঁ তাৰে খৰচা পাতি ধৰি মেলি আপোনাৰ 4,000 5,000 উইকলি মোৰ হৈ যায় নাই মোৰ বিশেষকৈ ক'বলৈ গ'লে প্ৰতিপালন ময়ো আগত ব্ৰইলাৰ মানে পুহিছিলোঁ এতিয়া মই ব্ৰইলাৰত থাকি মানে বহুতেই মানে ইয়াৰ লগত লাগি থাকিব লগা হোৱা নাই মানে দানা দিওঁ 2 টাইম দিওঁ 2 টাইমৰ মানে ৰাতিপুৱা এবাৰ দিওঁ গধূলি এবাৰ দিওঁ সেই অনুপাতে মোৰ বাহিৰৰ টাইমখিনি মানে ৰাতিপুৱা এবাৰ দিয়াৰ পিছত মই অলৰেডি ফ্ৰী বেলেগ কামৰ লগত ব্যস্ত হৈ থাকোঁ হয় নিবনুৱা সমস্যা বুলি ক'বলৈ গ'লে আজি নিবনুৱা সমস্যাটো হৈছে হয় কিন্তু নিবনুৱা সমস্যা এনেকুৱা যে ধৰক কোনোবা এজনে কিবা এটা কাম কৰি দিন হাজিৰা আজিকালি গড় হিচাপে মানে 200 টকা 150 টকা বা 200 টকা হাজিৰা দিয়ে সেই অনুপাতে যদি তেওঁলোকে কম খৰচত বতা চৰাই পালন কৰে মানে তেওঁলোকে যিটো মানে কেপিটেল ইউজ কম হিচাপে কেপিটেলটো ইউজ কৰি কিন্তু মানে মাহটোত ধুনীয়াকৈ চলি থাকিব পাৰিব এতিয়া মই বতা চৰাই পালন কৰি যিখিনি কণী পাওঁ বতা চৰাইৰ পৰা যিমানখিনি কণী পাওঁ তাকে মই এতিয়া মানে লোকেল বজাৰতো মানে ওচৰ চুবুৰীয়াও দুই এজনে লৈ যায় তাৰপিছত যিখিনি থাকি যায় তাৰপৰা ইমন হেচাৰীয়ে লৈ যায় সেইখিনি কণী যিমান থাকি যায় সপ্তাহত মই ডেইলি মই 400-500 ওচৰা-ওচৰি কণী পাইছিলোঁ এটা সময়ত এতিয়া অলপ কমিছে বাৰু এতিয়া 350-400 ওচৰত হৈ আছে ডেইলি আৰু যিখিনি থাকি যায় ডেইলি গোটেইখিনি কণী হয়তো বিক্ৰী নহ'বও পাৰে সেই কণীখিনি আকৌ ইমন হেচাৰীয়ে লৈ যায় এতিয়া তেওঁলোকৰ পৰা আমি পোৱালিটো তেওঁলোকে প্ৰথম অৱস্থাত আমাক 50টাই পোৱালি দিলে তাৰপাছত 35 দিনত তেওঁলোকে আমাৰ পৰা পোৱালিটো লৈ গ'ল আকৌ নেক্সটবাৰ আকৌ আমাক তেওঁলোকে তাৰ সেই পোৱালিটো বিনিময় যিটো পইচা হৈছে সেই পইচাটোৱে আমি সকলোৱে মানে পোৱালি লোৱা হৈছে কম পৰিমাণে কোনোবাই বেছিকৈ লৈছে কোনোবাই কমকৈ লৈছে যিখিনিয়ে মানে কমকৈ লৈছে তেওঁলোকে যিটো পইচা পায় সেইটো তেওঁলোকে আকৌ আমাক ৰিটাৰ্ণ দিছে বতা চৰাইখিনি পুহিবলৈ ইমানো কষ্ট নহয় কিন্তু প্ৰথম 10 দিনমান অলপ কষ্ট হয় সেইখিনিত অলপ মানুহ মানে তেহেঁতি পোৱালিকেইটা সৰু হৈ থাকে আৰু খোৱা বোৱাখিনি যথেষ্ট কেয়াৰ ল'ব লাগে সেইখিনি যদি আমি নকৰোঁ সময়ত খাবলৈ যদি পানী নিদিওঁ দানা নিদিওঁ সিহঁত তেতিয়া মৰি যায় সেইখিনিৰ ওপৰত আমি সিহঁতক সেই 10 দিনতহে আমাৰ অলপ কষ্ট হয় বাকীখিনি সময়ত আমাৰ একো কষ্ট নাই আমি ঘৰুৱা কামো কৰোঁ ভাত পানী ৰন্ধাৰ পৰা আজি ক'ৰবাত সকাম হৈছে ক'ৰবাত বিয়া হৈছে আমি সেইখিনিও টাইমত তেহেঁতক দি থৈ গৈছোঁ আকৌ টাইমত আহিছোঁ বা ঘৰত বেলেগ মানুহ থাকিলেও বেলেগ মানুহেও সেইখিনি সহায় কৰে গতিকেলৈ আমি একো অসুবিধা পোৱা নাই বতা চৰাইখিনি পোহাৰ পৰা আমাৰ সকলো কাম ঘৰুৱা কাম আমি তেনেধৰণে চলাই আছোঁ আৰু আমাৰ কোম্পানীৰ ফালৰ পৰা বিশেষ ধৰণে বিভিন্ন ধৰণৰ আমাৰ সুবিধাও দি থকা হৈছে ইয়াত আমি 3টা গেৰেণ্টিও আমি প্ৰভাইড কৰি আছোঁ এটা হৈছে আপোনাৰ 100% লিভেবিলিটি গেৰেণ্টি যিটো আমি আমাৰ কোম্পানীৰ ফালৰ পৰা প্ৰভাইড কৰি আছোঁ আমি পোৱালিটো আপোনালোকৰ ঘৰত গৈ আমি ডেলিভাৰী কৰোঁগৈ য'ত নেকি ট্ৰান্সপৰ্টেশ্যনত যদি আপোনাৰ মৰ্টেলিটি হয় বা আপোনাৰ কিবা কাৰণত যদি আপোনাৰ পোৱালি কম যায় তো সেই সকলোখিনি লছ আমাৰ কোম্পানীয়ে বেৰ কৰিব তো সেইটো কাৰণে আপুনি যিমানটো আপুনি পোৱালি অৰ্ডাৰ কৰিছে সেই একজেক্টলি সিমান কোৱাণ্টিটি আপুনি পোৱালিটো পাব মানে আপুনি 100% লিভেবিলিটি আপোনালোকৰ গেৰেণ্টি আমাৰ কোম্পানীয়ে লৈ আছে 2 নম্বৰতে আমি কি কৰি আছোঁ 100% বাইবেক গেৰেণ্টি আমি আমাৰ কোম্পানীৰ ফালৰ পৰা প্ৰভাইড কৰি আছোঁ য'ত নেকি আপোনাৰ যিমান আপোনাৰ কণীয়ে হওক বা মাংসই হওক আপোনাৰ যিখিনি প্ৰডাকশ্যন আছে সেই সকলোখিনি প্ৰডাকশ্যন আমাৰ কোম্পানীয়ে বাইবেক কৰা আমাৰ গেৰেণ্টি লৈ আছে আপোনালোকে নিশ্চিন্ত থাকিব পাৰে যে আপোনালোকৰ যিমানে প্ৰডাকশ্যন নহওক লাগে সেই সকলোখিনি প্ৰডাকশ্যন আমাৰ কোম্পানীয়ে আপোনালোকৰ পৰা বাইবেক কৰিব 3 নম্বৰতে আমাৰ যিখিনি স্কিম আছে স্কিমছখিনি এইখিনি ওৱান্স ইন এ লাইফ টাইম ইনভেষ্টমেণ্ট স্কিম হয় য'ত নেকি আপুনি এবাৰ ইনভেষ্টমেণ্ট কৰিলে আকৌ নেক্সট টাইম কোৱেলৰ পোৱালি নামত আপুনি আকৌ ইনভেষ্টমেণ্ট কৰিব দৰকাৰ নপৰে আৰু আমি এতিয়া যিখিনি আমাৰ ইনকাম এণ্ড এমপ্লয়মেণ্ট স্কিমৰ কথা কৈছোঁ তাত কি কৰিছোঁ আমি এটা পাৰ্টিকুলাৰ কোৱাণ্টিটি অফ চিক্স আমি প্ৰভাইড কৰিছোঁ য'ত নেকি আপোনাৰ 10 days 1 days বা 10 days ওল্ডৰলৈকে আমি চিক্স প্ৰভাইড কৰোঁ আৰু সেই সময়ৰ ভিতৰত আপোনাৰ যিটো
মেল ফিমেলৰ ৰেচিঅ'টো চিনাক্তকৰণ কৰা সম্ভৱ নহয়। মেল ফিমেলৰ চিনাক্তকৰণ কৰিবলৈ মিনিমাম আপোনাৰ 35 পৰা 40 দিনৰ সময় লাগে। তাৰপিছতহে আপোনাৰ মেল ফিমেল ৰেচিঅ'টো আপোনাৰ চিনি পাব পাৰি। তো সেই যেতিয়া আপোনাৰ সেই মেল ফিমেল ৰেচিঅ'টো আপোনাৰ চিনি পোৱা হয়, তেতিয়া আমি কি কৰোঁ, আমাৰ মেল যিখিনি আছে মেম্বাৰ্ছৰ ওচৰত, সেই মেলছখিনি আমি বাইবেক কৰি লৈ আহোঁ। আৰু ইন এক্সচেঞ্জত আমি কি কৰোঁ, আপোনাৰ 3টাকৈ পোৱালি প্ৰভাইড কৰোঁ। ছাপ'জ আপুনি যদি আমাৰ 600 কোৱাণ্টিটি যদি পেকেজটো লয়, তাত আপোনাৰ প্ৰবাবিলিটি থাকে 300 মতা আৰু 300 মাইকী হোৱা, ঠিক আছে। তো 300 মতা আৰু 300 মাইকী যেতিয়া হ'ব, তো সেই 300 মতাটো আমি আপোনাৰ পৰা বেক লৈ আহিম আৰু ইন এক্সচেঞ্জত আপোনাক 3টাকৈ পোৱালি প্ৰভাইড কৰিম। মানে আপোনাৰ 300 যিটো আছে 300 এগেইনষ্টত আপুনি পাই যাব 900 পোৱালি পাব। আৰু যেতিয়া আপোনাৰ সেই লেয়াৰখিনি আপোনাৰ যেতিয়া যিখিনি চৰাই আপোনাৰ কণী পাৰিছে, সেই কণীখিনি পৰা চৰাইখিনিয়ে যেতিয়া আপোনাৰ কণী পাৰি শেষ কৰেগৈ, তো সেইটো সময়তো আমাৰ কোম্পানীয়ে সেই চৰাইখিনিক আপোনালোকৰ পৰা বাইবেক কৰা আপোনাৰ গেৰাণ্টি থাকে। তো সেইখিনিও আপোনাৰ কোম্পানীয়ে আপোনালোকৰ পৰা বাইবেক কৰি লৈ আহিব আৰু এক্সচেঞ্জত আপোনালোকক 3টা পোৱালিকে প্ৰভাইড কৰিব। চ' আপুনি যদি 300টা চৰাই থাকে, তেনেহ'লে আপোনাৰ ইন এক্সচেঞ্জত আপুনি 900টা পোৱালি পাব। তো মানে আপোনাৰ চিষ্টেমটো কি কৰে, আপোনাক অট'মেটিকলি নিজেই নিজকে মাল্টিপ্লাই কৰি কোৱাণ্টিটিটো আৰু আপোনাৰ ইনকামটো বৃদ্ধি কৰি লৈ গৈ থাকে। আমাৰ কোম্পানী AEFC Private লিমিটেডে আমাৰ এছ'চিয়েট কোম্পানী ইমন হেচাৰিজৰ লগত লগ লাগি আৰু কিছুমান ফেচিলিটি আমাৰ মেম্বাৰ্ছক অফাৰ কৰি আছে। যে লোকেল কুকুৰা বা হাঁহৰ যদি আপোনালোকৰ কণী থাকে বা আপোনালোকৰ ওচৰত আছে আৰু আপোনালোকে তাৰপৰা হেচিং ফেচিলিটিটো বা তাৰপৰা পোৱালি উলিয়াব আপোনালোকে চিন্তা কৰি আছে, তেনেহ'লে আপোনালোকে বেলেগ ধৰণে একো চিন্তা কৰিব নালাগে। আপোনালোকে আমাৰ ওচৰলৈ আহিব পাৰে, আমি সেই ফেচিলিটিটো আপোনালোকক প্ৰভাইড কৰি আছোঁ। আমি আপোনালোকক আমাৰ হেটচেৰীত স্পেচ দিম, য'ত নেকি আপুনি আপোনাৰ কণীটো ইনকুবেট কৰিব পাৰিব আৰু তাৰপৰা হেটচ কৰি আপুনি পোৱালিখিনি লৈ যাব পাৰিব। আমাৰ ওচৰত স্কিল পাৰ্চনেলছ আছে, যোনে 24 ঘণ্টা আপোনাৰ কুকুৰা কণীখিনি বা হাঁহ কণীখিনি ভালকৈ মনিটৰ কৰি থাকিব। 24 ঘণ্টা আমাৰ ইয়াত মনিটৰ কৰা হয় আৰু এটা ভাল ছাৰ্ভিচ আপোনালোকে ইয়াৰ পৰা পাব। তো মই আশা ৰাখিছোঁ যে আপোনালোকে যদি সেইটো ফিল্ডত কিবা কৰা চিন্তা কৰিছে, হেচিং ফেচিলিটি বা তাৰ ৰিলেটেড কিবা যদি বিজনেছো আপোনালোকে চিন্তা কৰিছে, আপোনালোকে তেনেহ'লে আমাৰ ওচৰলৈ আহিব পাৰে আৰু আমি আমাৰ ফালৰ পৰা যিমান পাৰোঁ আপোনালোকক গাইড কৰি আমি আগবঢ়াই লৈ যাম। আমাৰ কোম্পানীয়ে আপোনালোকক সকলোকে ফাৰ্মিঙৰ ওপৰত, মাৰ্কেটিং এণ্ড চেলছৰ ওপৰত আৰু সকলো হেৰিয়াতে আপোনালোকৰ ট্ৰেইনিং প্ৰভাইড কৰি আছে। আৰু আপোনালোকে যদি এইখিনি ফেচিলিটি ল'ব বিচাৰে, তেনেহ'লে আপোনালোকে আমাৰ মেম্বাৰশ্বিপখিনি ল'ব পাৰিব। লগতে আমাৰ কোম্পানীৰ পৰা ট্ৰেইনিং ফেচিলিটিছখিনিও আপোনালোকে এভেইল কৰিব পাৰিব। আপোনালোকে আপোনালোকৰ ফাৰ্মিং পাৰফৰ্মেঞ্চটো বেটাৰ কৰিবৰ কাৰণে আমি আমাৰ কোম্পানীৰ তৰফৰ পৰা আপোনালোকক ট্ৰেইনিং প্ৰভাইড কৰি আছোঁ, য'ত নেকি আমি সকলোখিনি ডিটেইলছ আপোনালোকক দি আছোঁ যে আপোনালোকে কেনেকৈ ফাৰ্মিং কৰিব লাগিব, তাক কি ডিটেইলছ আপোনালোকে মনিটৰ কৰিব লাগিব, যাতে আপোনালোকে যি ফাৰ্মিং কৰি আছে সেইখিনিত আপোনালোকে মেক্সিমাম আউটপুট বা মেক্সিমাম প্ৰডাকশ্যন আপোনালোকে পাব পাৰে, যাতে আপোনালোকৰ লোকচান নহয়। আৰু প্ৰত্যেক খোজতে আমি আপোনালোকক আমাৰ ছাৰ্ভিচ প্ৰভাইড কৰি আছোঁ। আপোনালোকৰ যদি কিবা প্ৰব্লেম হৈছে ফাৰ্মিং কৰোঁতে বা কিবা যিকোনো ধৰণৰ আপোনালোকৰ যদি কিবা প্ৰব্লেম পাই আছে, ফেচ কৰি আছে, সেইখিনিৰ কাৰণে আপোনালোকে যিকোনো সময়তে আমাক আপোনালোকে ফোন কৰিব পাৰে আৰু সেই প্ৰব্লেমখিনি আমাৰ লগত ডিছকাছ কৰিব পাৰে আৰু আমি আমাৰ ফালৰ পৰা যিখিনি চলিউশ্যনছ আছে আপোনালোকক আমি প্ৰভাইড কৰিম। আমি ইয়াত সকলো ধৰণৰ আপোনালোকক ট্ৰেইনিং প্ৰভাইড কৰি আছোঁ। আপোনাৰ হিট মেনেজমেণ্টৰ ওপৰত, লাইট মেনেজমেণ্টৰ ওপৰত, ৱাটাৰ মেনেজমেণ্টৰ ওপৰত, লিটাৰ মেনেজমেণ্টৰ ওপৰত, আপোনাৰ হাউচিং মেনেজমেণ্টৰ ওপৰত সকলো ধৰণৰ আপোনালোকক ট্ৰেইনিং আমি প্ৰভাইড কৰি আছোঁ। আৰু আমি এইটো চেষ্টা কৰি আছোঁ যে আপোনালোকক আমি চেল্ফ ডিপেণ্ডেণ্ট কৰি তোলোঁ, যাতে আপোনালোকে নিজেই সকলোখিনি সমস্যা যিখিনি প্ৰব্লেম আপোনালোকে এতিয়া বৰ্তমান সময়ত আপুনি ফেচ কৰি আছে, ভৱিষ্যতে যাতে সেই সকলোখিনি সমস্যা আপোনালোকে নিজেই সমাধান কৰিব পাৰে। তো সেইটো কাৰণে আমাৰ কোম্পানীয়ে চেষ্টা কৰি আছে।